অকণমানিহঁত, আজি তোমালোকৰ পৰা মই কেইটামান বেলেগ ধৰণৰ প্ৰশ্নৰ উত্তৰ বিচাৰিম। আশা কৰোঁ তোমালোকে ভাবি চিন্তি উত্তৰবোৰ দিবা। ভাবোচোন আহা, ৰঙাকৈ বামুণটি খোজকাঢ়ে ঘৰ, পিছফালে দেখি আহিছোঁ বাঁহৰ তলত ঘৰ। উত্তৰটো কি জানা? আমৰালি পৰুৱা। তাৰ আন এটা দেই, টিকৈ টিয়া কঁকালটি চিয়া, হনুমন্ত ভাই মানুহ খেদি খায়। ভাবি পালানে উত্তৰটো? এইটো হ'ল বৰল। দেই, টুপ টুপ টোপলি সময় গ'ল উকলি, টুপ টুপ টোপলি পানী পাই মুকলি। কিনো হ'ব উত্তৰটো ভাবাচোন? হয়, এয়া হ'ল জাল। এইবাৰতো মন শুনিবা দেই, চিট পখিলা তিনি মূৰ 10 ঠেং ক'ত দেখিলা? হয়, উত্তৰটো হ'ল হাল বাওঁতে হালোৱা আৰু গৰু হাল। এইবাৰ আকৌ ভাবা দেই, ৰজাৰ গা লাঠি ঘন ঘন গাঁঠি। উত্তৰটো হ'ল কুঁহিয়াৰ। আৰু এটা সুধো, খাল বিল শুকাই গ'ল গছৰ আগত পানী ৰ'ল। এইটো উত্তৰ হ'ল নাৰিকল, সকলোৱে চিনি পোৱা এবিধ ফল। এইবাৰ আন এটা কোৱাচোন, নদী আছে পানী নাই, চহৰ আছে মানুহ নাই। উত্তৰটো হয় মানচিত্ৰ। এইবাৰ উত্তৰ দিয়া, আলিয়ে আলিয়ে যায় মূৰে দাঙি দাঙি চাই। জানিছা, এইটো হ'ল বেজী। আমি ঘৰৰ কাপোৰ যে চিলাওঁ সেই বেজী। এইটো আকৌ কি প্ৰশ্ন চোৱাচোন, ঘৰৰ তলত ঘৰ তাতে পৰি মৰ। হয়, আঁঠুৱা। আমি ৰাতি যে বিচনাত লগাই লওঁ, হয়নে? আঁঠুৱা। এইবাৰ আন এটা, কি চাইছ মোক? গেলি থ'ম তোক, চাবহি মোক নিবহি তোক। ভাবাচোন। হয়, চেপা। চিনি পোৱা? মাছ ধৰিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। লেং লেংকৈ দুডাল মাৰি, তাৰ ওপৰত ডিজেল গাড়ী, তাৰ ওপৰত বাঁহৰ খুঁটা, তাৰ ওপৰত খেৰৰ সূতা। উত্তৰটো হ'ল মানুহ। এইবাৰটো শুনিবা, এটি নিগনি 100 ধান কুটে, নেগুৰত ধৰিলে জাপ মাৰি উঠে। উত্তৰটো হ'ল ঢেঁকী। তোমালোকৰ ঘৰত আছেনে? আমি ধান বান্ধো, সেয়া হ'ল ঢেঁকী। অকণমানিহঁত, তোমালোকক যে মই আজি কিছুমান অদ্ভুত প্ৰশ্ন কৰিলোঁ আৰু যাৰ উত্তৰত তোমালোকে কিছুমান চিনাকি বস্তুৰ নাম পালা, সেয়া হ'ল সাঁথৰ। সাঁথৰ হ'ল কোনো এক লোকসাহিত্যৰ এক অভিন্ন অংগ, যাক কিছুমান আমাৰ চিনাকি বস্তুৰ বিশেষত্বৰ সহায়ত সেই বস্তুবিলাকক চিনাক্ত কৰিবলৈ দিয়া হয়। তোমালোকে নিশ্চয় ভাল পালা। আমি ভৱিষ্যতে আৰু কিছুমান সাঁথৰ